নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এৰিটো আমৈ আজি আমি 5টা ফেমিলি ফুৰিবলৈ বুলি ওলাইছোঁ। এয়া আমাৰ গাড়ীত 2টা ফেমিলি আছোঁ। আমাৰ পিহু শুই গ'ল আৰু আহি আছে, আমি আগবাঢ়ি আহিছোঁ। আপোনালোককতো আমি ক'ত যাম কোৱাই নাই। আমি গৈ আছোঁ কাজিৰঙা। এয়া কাজিৰঙা ৰাস্তাত, আৰু এতিয়া আমি 20ৰ স্পীডত গৈ আছোঁ, কাৰণ ইয়াত 20তকৈ ওপৰত যাব নোৱাৰি, কাৰণ জীৱ জন্তুবোৰ এনেকৈ আহি যাব পাৰে ন, সেইটো কাৰণে স্পীডত যাব নোৱাৰি। আমি গৈ থকা ৰাইট চাইডে হালদিবাৰী বুঢ়িয়াই মন্দিৰ। এয়া বহুত জাগ্ৰত মন্দিৰ হয় এইভাগ মন্দিৰ। এয়া আমি পাই গ'লোহি কদমবাৰী ৰিজৰ্ট। আমি আগতীয়াকৈ অনলাইনত বুক কৰি থোৱা আছিলে, আৰু ফাইনেলি আমি পাই গ'লোহি। আৰু এয়া কেম্পাছৰ পৰিৱেশ, ৰহুৱা এটা তম্বু আকাৰৰ ঘৰ, আৰু তাতে আমি এটা ফেমিলি থাকিম। আৰু এয়া গোটেই গছ গছনি, আৰু ৰাইট চাইডে এয়া তাত খোৱা বোৱা ব্যৱস্থা। টিকলুকিজনী পুৰা খেলাত ব্যস্ত, ভাল পাইছে বহুত দিনৰ মূৰত ওলাই আহি। কিমান ফূৰ্তি তাইতো আজি। অঁ ইণ্ডন খেলিলোঁ বহুত দিনৰ মূৰত, ভাগৰ লাগি গ'লগৈ। চবেই মানে খেলি এজনী আমাক কণমানি দৰিয়লি আহা আহা অঁ গছে গছে গাই দিয়া কণমানি কিজনী। অঁ কোনটো গান গাবা? জনগণ গাবা নি? গছে গছে গাবা? গছে গছে গাই দিয়া আকৌ, গাই দিয়া। গছে গছে আমাৰ ইয়াত আমাৰ মানুহজন আহি আগতীয়াকৈ ছেটিং কৰি আছে। কাপোৰ চাবলৈ আনলা লাইট নো স্মকিং। এইটো চিষ্টেম মানে এনেকৈ আৰু এইটো চেইন খুলিব লাগিব। কোনটো চাইডে খুলিব? অঁ এছে অঁ লেট্ৰিন বাথৰুমটো অলপ দেখাই দিছোঁ কি চিষ্টেমত আছে, মানে চাফাই আছে, ভালেই চিষ্টেমটো ঠিকে আছে। এনেকৈ চবেই এটা ৰুমত এনেকৈ থাকিব আৰু ফেমিলি। আমাৰ বাৰান্দা এদিনীয়া আমি ওলাই আহিছোঁ কেম্পাছৰ ভিতৰতে। ধুনীয়াকৈ বনফায়াৰ হৈ আছে, আৰু বাৰুৱে ধুনীয়াকৈ নাচি আছে, চবেই কৰি আছে। আমাৰ চিকেন দিওঁ কৈ আছোঁ খাবলৈ আহিছে। ৰঙা চাহকাপ খাই লওঁ ৰাতিপুৱা। আৰু এতিয়া আমি জীপ চাফাৰী যাম, আৰু ইয়াত আমাৰ আগতীয়াকৈ বুকিং হৈ আছে অনলাইনত। আৰু আমি এতিয়া এখন জীপত আমি 2টা ফেমিলি উঠিছোঁ, আৰু এইখন জীপত 3টা ফেমিলি উঠিছে। আৰু আমি ৰেডি। নালাগে তুমি এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আমি এনেকৈ
27-28 কিলোমিটাৰমান এনেকৈয়ে যাম। আৰু এয়া আমি উঠি ল'লোঁ আৰু ভিতৰত গৈ আছোঁ ধুনীয়াকৈ, লাহে লাহে গৈ আছোঁ। জীপখন বেছি স্পীডত যাব নোৱাৰি, জীৱ জন্তু আহিব যিহেতু, স্পীডত গ'লে দিগদাৰ হ'ব। এই বিলখনৰ নাম মিহিৰ বিল আৰু ইয়াৰ উদ্যানৰ ভিতৰতে এনেকুৱা বিল বহুতকেইখন আছে আৰু নদীও আছে। আৰু এয়া ৰাস্তাইদি আমি গৈ আছোঁ। এনেকুৱা আমি এতিয়া হাবিৰ মাজত যাম, জংঘলৰ মাজে মাজে গৈ থাকিম। আৰু এয়া চাৰিওফালে যে আছে ঘাঁহ বনবোৰ, এয়া নল, ইকৰা, খাগৰি এনেকৈ মিশ্ৰিত হৈ আছে। আৰু এইবোৰে হাতীয়ে খায়। পৰি যাম বুলি এখেতে ভালকৈ ধৰি লৈছে, যিহেতু মই কেমেৰা ধৰিবলগীয়া হৈছে। যিমানটো পাৰোঁ কভাৰ কৰিব চেষ্টা কৰিছোঁ। তেতিয়াহ'লে অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা ক'ব লাগিব। আৰু ইয়াৰ সৰ্বমুঠ মাটিকালি 860 বৰ্গ কিলোমিটাৰ। পৰিভ্ৰমী চৰাই এইবোৰ। আৰু ইয়াত পেলিকান, বিভিন্ন প্ৰজাতিৰ বগলী, ধনেশ, বাঢ়ৈটোকা, বিভিন্ন প্ৰকাৰৰ মানে বৰটোকোলা এইবোৰ আছে। তাতো আছে। ইয়াত কেমেৰাত কভাৰ নহয়, তইনা পৰিভ্ৰমী চৰাই ব'লক। আৰু এয়া গড়, আৰু মানে ক'বলৈ গ'লে পৃথিৱীৰ মুঠ মানে এশিঙীয়া গড় ইয়াতে কাজিৰঙাতে 90% আছে। জানিবলৈ পোৱা মতে, ইতিহাসৰ তথ্য মতে 1904 চনতে তেতিয়া ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জন মানে পৰ্যটক হিচাপে কাজিৰঙালৈ আহিছিলে। আৰু তেতিয়া তাত অৱশ্যে তেওঁ গড় দেখা নাছিলে, কিন্তু গড়ৰ খুৰাৰ ছাপ দেখিবলৈ পাইছিলে, মানে গড়ৰ ভৰিৰ ছাপ খোজ দেখা পাইছিলে। আৰু তেতিয়াই আমাৰ অসমৰ বলোৰাম মেধি গৈছিলে, মানে বলোৰাম মেধি তেতিয়া পশু সন্ধানত গৈছিলে ন। আৰু তেতিয়া তেওঁকে গড় সংৰক্ষণৰ ব্যৱস্থাৰ কথা ব্যাখ্যা কৰিছিলে মেৰী কাৰ্জনে। আৰু তেতিয়াৰে পৰা কাজিৰঙাত মানে গড় সংৰক্ষণ কুৰিয়াম গছ। ইয়াত বাঘে নখ চাফা কৰে। আচুনকেইটা চা আকৌ বাঘৰ। কুৰিয়াম গছ ন, এইজোপা গছ। আৰু এইখন হৈছে ডিফলু নদী, আৰু সেইটো ঈগল চৰাই। মানে 1905 চনৰ 1 জুনত কাজিৰঙা সংৰক্ষিত বনাঞ্চলৰ এই কথাটো মানে গৃহীত কৰিছিলে। আৰু তাৰপিছতে 1908 চনতে মানে কাজিৰঙা সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰা হৈছিলে। এইকেইটা দূৰত এই কাছ দুটা আছে গছজোপাত, এই কাঠডালতে আছে, ৰ'দ লৈছে। এইবোৰ চব পৰিভ্ৰমী চৰাই, আৰু ইয়াত প্ৰায় 500 প্ৰজাতিমানৰ পৰিভ্ৰমী চৰাই ইয়াত আছে। জাকে জাকে গৈছে পানী কাউৰী, একদম মানে পক্ষী প্ৰেমীসকলৰ বাবে আৰু কি ক'ম। আৰু এইখন পুৰা কাজিৰঙা স্বৰ্গ। এইখন চেম বিলে নহয় জানো? চেপ্তিমাৰী বিল। ইয়াতে আমি চব ৰম আৰু এপাক ফটো মাৰিম, পুৰা জীপ। দুবাৰ অহা মানুহ দেই, এবাৰ আহি গ'ল বিয়াৰ পিছত প্ৰথম, এইবাৰ 3বাৰ হ'ল। এয়া এইটো হুগুৰি পহু নেকি, কি ধুনীয়াকৈ আছে। আৰু এইবোৰ চব দল হৰিণ, পুৰা ধুনীয়াকৈ আছে দেই, ৰ'দ লৈছে। ৰাইনো লেণ্ড বুলিও কোৱা হয় দেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। 90% গড়েই আছে। এয়া আমি ওলাই আহিলোঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ভিতৰৰ পৰা। আৰু আমি ইয়াৰ পিছত যাম আমাৰ ৰিজৰ্ট, আৰু ৰিজৰ্টৰ পৰা আমি চেক আউট কৰিম। তাৰপিছত আমি অৰ্কিড পাৰ্কত যাম। অৰ্কিড পাৰ্কৰ পৰা আমি লাহে লাহে ঘৰলৈ গৈ থাকিম। আৰু চাই থাকক আমাৰ ভিডিঅ'। কৃতিকা, ব'লা ব'লা, ব'লা হনুমানৰ বিজনী, ব'লা পাপা যাম। আমাৰ এজনী পুই, পিউ
চব যাব লৈছোঁ মানে টাটা কৈ দিয়া আমাৰ মানুহটো চাওঁ আমাৰ এই চেম পজ এই বাবাই বাবাই অ দয়ালি দয়ালি অ দয়ালি বাই আকৌ লগ পাম দেই বাই বাই এয়া আমি পাই গ'লোহি অৰ্কিড পাৰ্ক আৰু এতিয়া টিকেট কাটি ল'ম এয়া ইমান ধুনীয়া ধুনীয়া হেণ্ডমেড বস্তু চাৰিওফালে আৰু ভিতৰত সোমাব আছেই এয়া অৰ্কিড পাৰ্কৰ গেট অঁ ভাল ভাল ভাৰতবৰ্ষৰ ভিতৰতে যথেষ্ট পৰিমাণৰ অৰ্কিড কাজিৰঙা অৰ্কিড পাৰ্কতে পোৱা যায় আৰু ইয়াত বিভিন্ন ধৰণৰ অৰ্কিড আছে যেনে ভেণ্ডা অৰ্কিড বাটাৰফ্লাই অৰ্কিড ডান্সিং লেডি বিভিন্ন ধৰণৰ আৰু আমাৰ জাতীয় ফুলপাহ সকলোৱেতো নিশ্চয় দেখিছে কপৌ ফুল যাক কোৱা হয় শিয়ালনেজীয়া কপৌ ফুল আৰু ইয়াৰ ইংৰাজী নাম হৈছে ফক্সটেইল অৰ্কিড আৰু এয়া বিভিন্ন প্ৰজাতিৰ কপৌ ফুল আৰু নামবোৰ আপোনালোকে আহিলে ইয়াত ভালকৈ সুধি ল'ব আৰু মই যিমানখিনি পাৰোঁ আপোনালোকৰ আগত অৱগত কৰিলোঁ আৰু এয়া হৈছে ডান্সিং লেডি কথকলি নৃত্যৰ নিচিনাকৈ আছে কি ধুনীয়াকৈ সকলোৰে বেলেগ বেলেগ নাম কি ধুনীয়াকৈ ইয়াত সংৰক্ষণ কৰি ৰাখিছে আহিলে ভাল লাগিব চাওকচোন কিমান মানুহ এইটো জেগাৰ পৰা ওলাই আহিছোঁ এতিয়া অঁ অঁ গৈছোঁ বোলা এইটো সংগ্ৰহালয় বহুত ধুনীয়া ধুনীয়া আছে বোলা এয়া গুৰুৰ আসন এয়া অসমীয়া সংস্কৃতিৰ একদম মানে তাঁতশালৰ মেইন বস্তুবোৰ আছে ইয়াত এই মাকো এইটো বলন কৰণী বুলি কয় এইটো কাহনি কুচি অঁ লেটাই এইটো উঘা এইটো উঘা বুলি কয় কি ধুনীয়াকৈ আছে সৰু চেৰেকী কাঠৰ চৰিয়া আগৰ দিনৰ এইবোৰ চৰিয়া কেনেকৈ আছিলে চাওক কাঠৰ তলীয়া এইটো কাৰ্বিসকলৰ মদ বকা কেটলি কাৰ্বি জনগোষ্ঠীৰ মানে পাতৰ থাল চৰু ঢাকনি এইবোৰ আগতে পাতৰ এই পাতবিলাকে দিয়ে বনায় মানে ধুনীয়া ধুনীয়া বস্তু কঁকাল ভাল এইটো কঁকালত বহি এনেকৈ কৰিছে তাঁতৰ খুঁটি এইটো আমাৰ সাধাৰণতে যিটো আমাৰ গাঁও সমাজত যে ব্যৱহাৰ কৰে তাঁতশাল এনেকৈ এয়াও একেই এইটো বঙালী শাল বুলি কৈছে এখন ৰেচম কাপোৰ অসমীয়া ৰেচম এইখিনি ৰং যে ব্যৱহাৰ কৰে ৰেচম কাপোৰবিলাকত এইবিলাক এইটো পিঁয়াজৰ বাকলি হালধি এইটো কিবা হয় এইটো মণিচালৰ গুটি যে শিলিখা জবা ফুলৰ এইটো কিহৰ গুড়া জানো এইবিলাক কালাৰত সেই কৰা হয় সূতাবোৰৰ কালাৰবোৰ যে সেইবোৰ কৰা হয় এয়া কিমান ধুনীয়াকৈ এইবোৰ ধুনীয়াকৈ বোৱনি থৈছে ইমান ধুনীয়া ধুনীয়া কাপোৰ অসমীয়া সংস্কৃতি তাঁতশালত গোটেইখিনি বোৱা হৈছে এইখিনি ইমান ধুনীয়া ধুনীয়া কাপোৰ প্ৰতিটো জনগোষ্ঠীৰে কাপোৰ ইয়াত জোনবিৰি জাপি ঢোলবিৰি চব আছে গামখাৰু ইয়াত আহিয়ে গম পোৱা গৈছে এটা কিমান ধুনীয়া পৰিৱেশ ইয়াত পোৱা যায় আৰু জৈৱ বৈচিত্ৰ্যৰে ভৰা এটা ধুনীয়া ভঁৰাল বুলি ক'ব পৰা যায় সাধাৰণতে কি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে অতুলনীয় ধুনীয়া প্ৰচেষ্টা মানে ভাল লাগিলে ইয়াত আহি আৰু এই মঞ্চত অসমৰ কৃষ্টি নৃত্য প্ৰদৰ্শন কৰা হয় আৰু এইফালে আছে অসমৰ থলুৱা খাদ্য আৰু ইয়াত কেইবাবিধো থলুৱা খাদ্য পোৱা যায় আৰু মোৰ লেফ্ট চাইডে আছে এয়া কেকটাছ পাৰ্ক ইয়াত বিভিন্ন প্ৰজাতিৰ কেকটাছ পোৱা যায় আৰু কেকটাছবোৰ সাধাৰণতে গৰম উত্তাপত খোৱা হয় ন সেইকাৰণে
ইয়াত গৰম কৰি ৰখা হৈছে চাৰিওফালে পলিথিন কাভাৰ টাইপ দিয়া আছে আৰু এইফালে আছে বিভিন্ন ঔষধি গছ বন আৰু আপোনালোকক যিমানটো পাৰোঁ মানে দেখাব চেষ্টা কৰিছোঁ আৰু এটা ভিডিঅ'ত দেখুৱাটো সম্ভৱ নহয় মই তথাপিও এটা ভিডিঅ'তে সকলোবোৰ দেখাবলৈ অলপকৈ চেষ্টা কৰিছোঁ আৰু এইবোৰ বিভিন্ন ঔষধি গছ চবৰে নাম ধুনীয়াকৈ লিখা আছে আৰু এইফালে বাঁহ আছে আৰু এয়া ধুনীয়া বনৌষধি কি ধুনীয়াকৈ মানুহে কাম কৰিয়ে আছে ইয়াত ভালকৈ ৰাখিছে চাফা কৰি ৰাখিছে নাচিব এতিয়া আগবঢ়াইছোঁ সত্ৰীয়া পৰম্পৰাত সৃষ্টিমূলক নৃত্য দশাৱতাৰ নৃত্যশিল্পী কেশৱ মৰাণ নমস্কাৰ আমি ইয়াৰ পৰা ওলাই দিছোঁ আৰু খাই বৈ ইয়াত অলপ হেণ্ডমেড বস্তু ল'ব আহিছোঁ চবেই পচন্দ হৈছে মোৰ চবেই লাগে আমি যাওঁ আমি এতিয়া ঘৰলৈ বুলি যাওঁ আৰু দেৰি হ'ব ৰাতি 12টামান বাজিব চাগে ঘৰ পাওঁতে লাহে লাহে গৈ থাকিম যিয়ে নহওক মানে ভাল লাগিলে আহি পুই খাই মেলি লওঁ আৰু তাৰপৰা পামগৈ আৰু খাই বৈ আজৰি হ'ল আৰু এতিয়া বাজিছে 11 আৰু ঘৰ পাবলৈ 2 ঘণ্টা সময় আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই